হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ সৈতে বিলাহী আৰু ধনিয়াৰ পাতেৰে বনোৱা চাটনি ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মই চাটনি খাবলৈ খুবেই ভাল পাওঁ। বিশেষকৈ ভাতৰ লগত যদি অকণমান চাটনি থাকে তেতিয়াহ'লে ভাত সাজৰ সোৱাদেই বেলেগ হৈ যায়, নহয় জানো? চ' ফ্ৰেণ্ডছ, বনাবলৈ আৰম্ভ কৰাৰ আগতে ৰাণী ছিষ্টাৰ্ছ ডিলিচিয়াছ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালোঁ। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বিলাহী আৰু ধনিয়া পাতৰ চাটনি বনাবলৈ এয়া মই এটা আৰু লগতে এটা বিলাহীৰ এফাল বিলাহী ভালদৰে ধুই লৈছোঁ, লগতে ধনিয়া পাতখিনিও ধুই লৈছোঁ। এইখিনি নহৰু মই বাকলি এৰুৱাই লৈছোঁ, দুটা জলকীয়া লৈছোঁ আৰু এইখিনি নিমখ সোৱাদ অনুযায়ী ল'লে হ'ল। প্ৰথমতে মই বিলাহীখিনি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ আৰু ধনিয়াখিনিও অলপ কাটি লৈছোঁ। এতিয়া মিক্সিৰ জাৰ এটাত কাটি লোৱা বিলাহীখিনি ভৰাই দিলোঁ, লগতে এয়া নহৰুখিনিও দি দিছোঁ মই ইয়াতে। এয়া জলকীয়া দুটাও দি দিলোঁ। জলকীয়া জ্বলা যি পৰিমাণত খায় সেই হিচাপত দি ল'লে হ'ল। এতিয়া মই এয়া ধনিয়াখিনি দি দিলোঁ ইয়াতে। লগতে এতিয়া আটাইতকৈ প্ৰয়োজনীয় বস্তুটো মানে এতিয়া নিমখখিনিও দি দিম। নিমখ নিজৰ সোৱাদ অনুযায়ী দি ল'লে হ'ল। এয়া নিমখখিনি দি লোৱাৰ পিছত মিক্সিৰ জাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। এতিয়া মই এইখিনি মিক্সিত ভালদৰে পেষ্ট বনাই ল'ম। চ' ফ্ৰেণ্ডছ, বিলাহী আৰু ধনিয়া পাতৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ খুবেই সোৱাদ লাগে। আশা কৰিছোঁ ভিডিঅ'টো ভালদৰে চাই আপোনালোকেও ঘৰত বনাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ অভিজ্ঞতা মোৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং দ্য ভিডিঅ'।